এয়া আমৰ আচাৰ মই বনোৱাৰ দৰে বনাই চাবচোন। খাবলৈ বহুত টেষ্টি হয় আৰু তেলটো অলপ বেছিকৈ দিব, তেতিয়া বহু দিনলৈকে ভাল হৈ থাকে। কাৰণ আচাৰ এবছৰ দুবছৰলৈকে খাব পাৰি, সেইকাৰণে তেলটো অলপ বেছিকৈ দিব। মইতো পিছত লাগিলে আকৌ দি দিম তেল। হেল্ল' ফ্ৰেণ্ড, মই জোনমণি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা আমৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এইখিনিতে এটা কথা কওঁ, এনেকৈ আচাৰ মোৰ হাজবেণ্ডে বনায়, কিন্তু এইবাৰ মই বনাইছোঁ। আম কটা, শুকোৱা আৰু মছলা কিমান কি ল'ব লাগে সকলোখিনি কাম মোৰ হাজবেণ্ডেই কৰি দিছে, খালি মই আচাৰখিনি বনাইছোঁহে। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও এনেকৈ বনাই খাবচোন। ব'লকচোন এতিয়া মইনো কেনেকৈ বনাওঁ। আচাৰৰ কাৰণে মই আম লৈছোঁ 3 কেজি। আমখিনি এতিয়া ভালদৰে ধুই দিম। আমখিনি জিম ধৰাৰ কাৰণে হাজবেণ্ডে আমখিনি পিচ কৰি দিব। আমখিনি কটা হৈ গ'ল। এনেকৈ আপোনালোকেও নিজৰ জোখমতে কাটি ল'ব আমখিনি। আমখিনি নিজৰ জোখমতে নিমখ, হালধি আৰু অলপমান ভিনেগাৰ দি দিলোঁ। এতিয়া দুদিনৰ কাৰণে চৰিয়াটোতে এনেকৈ থাকিবলৈ দিম, তেতিয়া পানী ওলাবলৈ আৰম্ভ কৰিব। পানীৰ পৰা উলিয়াইও আমখিনি শুকুৱাব পাৰি, নহ'লে পানীৰে সৈতে শুকুৱালে আমৰ আচাৰ খাবলৈ বেছি টেষ্ট হয়। এয়া 2 দিনৰ পিছত আমখিনি পানীৰে সৈতে ভালদৰে শুকুৱাই ল'লোঁ। আমখিনি শুকাই আচাৰ বনাবলৈ ৰেডি হৈ গ'ল। মছলা লৈছোঁ 100 গ্ৰাম সৰিয়হ, 3 চামুচ মেথি, 3 চামুচ আজৱাইন, 3 চামুচ চব গুটি। এই সকলোখিনি বেলেগ বেলেগ কৰি ভাজি ল'ম, নহ'লে একেলগে ভাজিলে কোনখিনি কিমান ভজা হৈছে একো গম পোৱা নাযাব। কেৰাহীটো গৰম হোৱাৰ পিছত এতিয়া সৰিয়হখিনি দি দিছোঁ। এখন হাতে মোবাইল ধৰি এখন হাতে দি আছোঁ। এতিয়া মেথিখিনি ভাজি ল'ম। অলপমান ফুটি কেঁচা গোন্ধটো নাইকিয়া হ'লে মই নমাই দিম। এতিয়া চবখিনি দি দিছোঁ। চবখিনিও বেছি সময় নাভাজোঁ, কেঁচা হৈ থাকিলে আচাৰৰ সোৱাদটো বেছি ভাল হয়। এয়া আজৱাইনখিনি দি দিছোঁ। আজৱাইনখিনিও বেছি সময় নাভাজোঁ, অলপহে ভাজিম। মছলাখিনি ভজাৰ হোৱাৰ পিছত ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় থৈ দিছোঁ। তাৰপিছত মিক্সি জাৰত গুড়ি কৰি ল'ম। এতিয়া প্ৰথমে সৰিয়হখিনি গুড়ি কৰি ল'ম। সকলোখিনি বেলেগ বেলেগকৈ গুড়ি কৰি ল'ম। মেথি আৰু আজৱাইনখিনি একেলগে গুড়ি কৰি ল'ম। গুড়ি কৰা মছলাখিনি 6 চামুচ জলকীয়া গুড়ি লৈছোঁ। এয়া আজৱাইন আৰু মেথি গুড়ি কৰি লোৱাখিনি। গুড়ি কৰা সৰিয়হখিনি 3 চামুচ কালজিৰা লৈছোঁ। গুড়ি কৰা চবগুটিখিনি ভালদৰে গুড়ি কৰা নাই, আধা গুড়ি কৰি থৈছোঁ, তেতিয়া আচাৰৰ সোৱাদটো বেছি ভাল হয়। কেৰাহীটো গৰম হোৱাৰ পিছতে মিঠাতেলখিনি দি দিছোঁ। মই সৰিয়হৰ তেল লৈছোঁ। মিঠাতেল 3 পোৱা লৈছোঁ মই, আপোনালোকে কমকৈও দিব পাৰে। মই
আচাৰৰ তেলটো অলপ বেছিকৈ দিওঁ, তেতিয়া খাবলৈ বেছি টেষ্ট হয়। আমখিনিত মছলাখিনি দি দিলোঁ এয়া। এতিয়া ভালদৰে মিলাই দিছোঁ আমখিনিৰ লগত। এতিয়া ঠাণ্ডা হোৱাৰ পিছত তেলখিনি দি দিছোঁ। ভালদৰে মিলাই দিব লাগে। এয়া আমৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া দুদিনৰ কাৰণে চৰিয়াটোতে আমৰ আচাৰখিনি ৰ'দত দিব লাগিব। তাৰপিছত এটা চিচাৰ বৈয়ামত আচাৰখিনি ভৰাই থ'ব লাগিব। চিচাৰ বৈয়ামত আচাৰ থ'লে বেছি ভাল হৈ থাকে। তাৰপিছত মাজে মাজে বটলটো ৰ'দত দি থাকিলে আৰু ভাল হৈ থাকিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই।